নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমাৰ খেতিপথাৰখন দেখুৱাম। চাওকচোন আমি কি লগাইছোঁ ইয়াতে। বেঙেনাৰ পুলি লগাই থৈ দিছোঁ, ডাঙৰ হোৱা নাই। আগতেও লগাইছিলোঁ কিন্তু বেঙেনা খালোঁ কেইটামান, কিন্তু গম নাপাওঁ কি হৈ গ'ল, এতিয়া লাগিবলৈ বন্ধই হ'ল। ইয়াতে আমি বিনছ লগাইছোঁ, শৰাইটো এনেকৈ আগবঢ়াই দিছোঁ। এওঁ বিনছ আৰু ভেন্দি ছিঙি আছিল। বিনছখিনি আগবাঢ়ি যাব পৰা নাই কাৰণ চাং এখন পাতি দিলে বঢ়িয়াকৈ লাগিল হয়। আৰু ইয়াতে এই জাতিলাওৰ সৰু সৰু জালি পেলাই আছে। বহুত ওপৰলৈকে গৈছে, এতিয়াহে জালি পেলাব ধৰিছে। চাবেই সৰুটো কি ধুনীয়া কেৰেলা, খাবলৈয়ে মন যায় ন। বজাৰত সাৰ দিয়া কিমান কি চব্জি বিক্ৰী কৰি থকা, আমি এতিয়া ঘৰৰেও এইবিলাক সাৰ নোহোৱা চব্জি আমি খাই থাকিব পাৰোঁ, পূৰা ফ্ৰেছ। আগতেও আমি বহুত লগাইছিলোঁ, কিন্তু কিছুমান হ'ল আৰু কিছুমান নহ'ল। এতিয়া সৰু সৰু জলকীয়াৰ পুলিও আছে। সেইটো কেৰেলাৰ তাত লুকায়ো আছে। ইয়াত ভোলো আছে, ভোল যেতিয়া হয় তেতিয়াহে দেখাম, কাৰণ ভোলডাল পূৰা ওপৰলৈকে বগায়ে আছে। লাগিলে আপোনালোকক দেখাম। এইটো সৰু সৰু আমাৰ জলকীয়াৰ পুলি। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।